Hey dosto, welcome to my YouTube channel Shafur. আজি কি কম আজি মই ক'বলৈ মোৰ আজি ভাষাই নাই। কোৱাৰ মতন মোৰ ভালদৰে কোৱাৰ এটা মোৰ ভাষাই নাই। চাওক আপোনালোকে দিল্লীৰ ঘটনাটো কি হৈছে, কিহৰ কাৰণে দিল্লীত ইমান হুলস্থুল বাজিল। প্ৰথমতে ভিডিঅ'টো চাই লওক, তাৰপিছত মই কথা পাতিম। दिल्ली में आग लगी रहे, ये यही चाहते हैं, इसीलिए इन्होंने रास्ते बंद किए, इसीलिए दंगे जैसा माहौल बना रहे हैं। हमारी तरफ से एक भी पत्थर नहीं चलाए। सीसीपी साहब हमारे सामने खड़े हैं। मैं आप सबके बिहाफ पे ये बात कह रहा हूँ, ट्रंप के जाने तक तो हम शांति से जा रहे हैं, लेकिन उसके बाद हम आपकी भी नहीं सुनेंगे अगर रास्ते खाली नहीं हुए तो। ठीक है, आज जब तक रास्ता खाली करवा रहे हैं, ट्रंप के जाने तक आप जाफराबाद और चांदबाग खाली करवा लीजिए, ऐसी आपसे विनती कर रहे हैं। उसके बाद हमें रोड पे आना पड़ेगा। ठीक है, যিবিলাক নেতা এনেধৰণৰ কথা পাতে, সেইবিলাক নেতাক কিয় দলত পৰাই নিলম্বন নকৰে, কিয় দলৰ পৰাই তেওঁলোকক জেলত নপঠায়। আজি এটা নেতাৰ কথাৰ কাৰণে কিমান মানুহ প্ৰাণ গ'ল, ইতিমধ্যে 42 আপ হৈ গ'ল। 360কৈ বেছি মানুহ আহত, 42 মানুহ নিহত। তেওঁলোকৰ কি হ'ল, আজি কোনোবাৰ বাপেক নাই, কোনোবাৰ ভাই, কোনোবাই দাদা, কোনোবাই কি হৈছে এইটো। তাতে মৰিছে হিন্দু মুছলমান সকলো মৰিছেনে নাই, মই এইটোৱে তেওঁলোকক ক'ব বিচাৰিছোঁ। তাতে হিন্দু মুছলমান যিটো হাই বাজিল, সকলো মৰিছেনে নাই। এটা নেতাৰ কথাৰ কৈ দিলে সকলো মানুহখিনি ওলাই আহিলে, ৰ'দত আহি যুদ্ধ হৈ গ'ল। মন্দিৰ পৰা গ'ল, মছজিদ গ'ল, কি হ'ল, লাভ কাৰ হ'ল? না হিন্দুৰ লাভ হ'ল, না মুছলমানৰ লাভ হ'ল। ক্ষতি দুয়োজনৰ। লগতে এটা দিল্লী পুলিচৰ এটা জোৱান মৰা গ'ল, কি লাভ? কি কিছা কপিল মিশ্রা, ইয়াতে লাভ কি? আপোনালোকৰ কাৰণে আজি আমাৰ ভাৰতৰ অৰ্থনৈতিক পাৰ্চেণ্ট কিমান গম পায় না আপোনালোকে? এইটো সময় আগুৱাই যোৱাৰ হয়, পিছুৱাই অহা নহয়। বুজি পাইছে না আপুনি? আগুৱাই যোৱাৰ কাৰণে চেষ্টা কৰা। হিন্দু মুছলমানৰ ৰাজনীতি এৰি থোৱা। আমিও মোদীজীক ভাল পাওঁ, আমিও পাওঁ। আপোনালোকে ডেমক্ৰেচি কাণ্ট্ৰিক এনেকৈ চলাব বিচাৰিছে, এইটো ডেমক্ৰেচিক নহয় বুলি, এইটো হ'ব নোৱাৰে। আমি ভাৰতবৰ্ষত হিন্দু মুছলমান শিখ এছাই যিমান জনগোষ্ঠী আছে সকলোৱে একেলগে থাকি মিলিজুলি ভাল পাওঁ। এইটোৱে আমাৰ আশা যে আমি সকলোকে একেলগে থাকি মিলিজুলি বসবাস কৰিম। কিন্তু আপোনালোকে নহ'লে আমাৰ আসামত চাব, শিলা দত্ত ডাঙৰীয়া অকল হিন্দু মুছলমান ইয়াৰ বাহিৰে ৰাজনীতি কৰিব নোৱাৰে নেকি আপুনি? কি হ'ল আপোনাৰ? চাকৰি দিয়া, ল'ৰাসকলক চাকৰি দিয়া। আজি অসমত কিমান নিবনুৱা সমস্যা হৈ আছে। আপোনালোকে এইটো পাহৰিব নালাগে যে দিল্লী ভাৰতৰ ৰাজধানী হয়, দিল্লী কেপিটেল, আমাৰ দেশৰ কেপিটেল হয়। তাতে যদি এনেকুৱা ধৰণৰ কিবা এটা দুৰ্ঘটনা হৈ যায়, আমাৰ দেশৰ মান সন্মান থাকিব না? আপোনালোকে জানেনে নাই যে যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিল, তাতে কিমান মানুহ মুছলমান আছিলে, কিমান হিন্দু আছিলে, তেওঁলোকেতো কেতিয়াও এইটো কৰা নাছিলে।
যে এইটো হিন্দু এইটো মুছলমান। আমি তেতিয়াতো আমাৰ যিবিলাক আগৰ মানুহবিলাক আছিল পাকিস্তান বাংলাদেশ ক'ৰবাত গুচি যাব পাৰিলহেঁতেন, কিয় যোৱা নাই? কিয়নো এইখন ভাৰতৰ যিখন সংবিধান আছে, সংবিধানত আমাৰ অধিকাৰ আছে, আমি সকলো জাতি জনগোষ্ঠী ইয়াতে বসবাস কৰিম, ধৰ্ম মানিম। পিছে আপুনি কোন হয়? আপুনি? ভাৰতৰ জনগণে আপোনাক ভোট দি পঠাইছে দেশখন আগুৱাৰ পথত। জাতিৰ নামত কোনো হাই কাজিয়া লগাৰ বাবে নহয়। ক'বলৈ ভাষা নাই, কি ক'ম, ইমান বেয়া লাগিছে। আৰু মই পুলিচ প্ৰশাসনকো অনুৰোধ জনাইছোঁ, আপোনালোকে আপোনাৰ যিখন দায়িত্বটো নিজে কৰ্তব্য কৰি যাওক, কৰ্তব্য হিচাপে পালন কৰি যাওক, যাতে কোনো ধৰণৰ ক্ষতি নহয়। দিল্লীত কপিল মিশ্ৰা পুলিচ প্ৰশাসনৰ সামনত কি ধৰণে এটা বিবাদৰ বয়ান দিয়ে, সেইটো যুক্তি নহয়, এইটো আমি যুক্তি বুলি নামানো। আৰু মই বিজেপি চৰকাৰক অনুৰোধ জনাইছোঁ যে আপোনালোকে ধৰ্মৰ নামত কোনো বিভাজন কৰিবলৈ চেষ্টা নকৰিবা, কিয়নো আমি সকলোৱে ভাৰতীয় হয়। সেইটো কোনো CA কেব NRCৰ প্ৰমাণ নহয়। ইয়াত থাকিব ভাৰতৰ প্ৰমাণ ইয়াত থাকিব। এইটো হ'ল ভাৰত। জয় অসম আৰক্ষী। প্লিজ, মই হিন্দু মুছলিম সকলোকে কৈছোঁ, যাতে আমাৰ অসমত এনেকুৱা ধৰণৰ ঘটনা নঘটে। কোনোবা নেতাই কিবা ক'লে, কোনোবা লিডাৰে কি ক'লে আমি যাতে কাৰো কথাত কাণ নিদিওঁ। আমাক কি লাগে? আমাক ইনকামহে লাগে। আমি হাই কাজিয়া নকৰোঁ, সকলোৱে একেলগে থাকিম। আৰু মই সকলোকে এইটো অনুৰোধ জনাম যে আপোনালোকৰ কিবা কাৰ্যসূচী থাকিলে সেইটো সংবিধান মতে কৰিব লাগে, কোনো বেআইনী পথত যাব নালাগে। সেইটো মই সকলোলৈ আহ্বান থাকিল। আৰু যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৰে বুজাৰ সুবিধা হয়, আৰু যাতে আমাৰ অসম তথা ভাৰতত কোনো বিবাদৰ সৃষ্টি নহয়, সেইটো মোৰ অনুৰোধ থাকিল। জয় ভাৰত, জয় অসম, জয় আই অসম।